যোৱা নিশা ৰাতি 12টা বজালৈকে সমগ্ৰ দেশতেই আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লকডাউন সমগ্ৰ দেশতেই ঘোষণা কৰি দিছে। সেইবাবে আমি ঘৰৰ পৰা একেবাৰেই ওলাব পৰা নাই। এয়া মোৰ ৰুমতো লকডাউন কৰি দিছোঁ। ভাবিলোঁ আজি এটা বহুত দিন পিছত এটা কৰোনা ভাইৰাছৰ বিষয়ে এটা ভিডিঅ' দিওঁ। এই ভিডিঅ'টোত মই ডিছকাছ কৰিম কৰোনা ভাইৰাছ কি, কৰোনা ভাইৰাছৰ লক্ষণসমূহ আৰু ইয়াৰ পৰা কেনেকৈ আমি বাচি থাকিম। হেল্ল' ফ্ৰেণ্ডছ, মই মাছুদ আৰু আপোনালোকে চাই আছে ডিছকাছ অফ অল মেটাৰ্ছ। বন্ধুসকল, প্ৰথমতে এটা কথা ক'ব লগা হৈ আছে যে যদি আপুনি মোৰ চেনেলত নতুনকৈ আহি থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যিসকল বন্ধুৱে মোৰ চেনেলটো অলৰেডি ছাবস্ক্ৰাইব কৰিলে তেওঁলোকক অসংখ্য ধন্যবাদ। কৰোনা ভাইৰাছ যিটো নেকি প্ৰথমে চীন দেশৰ ইউহান চহৰত দেখা গৈছিল। কৰোনা ভাইৰাছটো হৈছে এনেকুৱা ধৰণৰ, মানে এইটো হৈছে এটা ক্ৰাউন আকৃতিৰ দৰে আৰু ইয়াৰ শৰীৰত জোঙা জোঙা আকৃতিৰ শুং থাকে, আৰু সেইকাৰণে এই ভাইৰাছটোৰ নাম দিয়া হৈছে কৰোনা, যাক বিশ্ব স্বাস্থ্য সংস্থাই COVID-19 নামে নাম দিছে। আৰু এই বেমাৰটো যোৱা 19 ডিচেম্বৰত চীনৰ ইউহান চহৰত এজন মানুহৰ শৰীৰত দেখা পাইছে। ইয়াৰ পিছত সমগ্ৰ বিশ্বতেই এই বেমাৰটো বিয়পি পৰিছিল, আৰু ইয়াৰ বিশ্ব স্বাস্থ্য সংস্থাই ইয়াক বিশ্ব মহামাৰী ৰোগ বুলি অভিহিত কৰিছে। বৰ্তমানলৈকেও এই ভাইৰাছবিধৰ ঔষধ উলিয়াব পৰা নাই ডক্তৰসকলে। আৰু এই অণুজীৱবোৰ হৈছে এনেকুৱা অণুজীৱ যিটো নেকি অন্য অণুজীৱতকৈ ডাঙৰ, আৰু এই অণুজীৱবোৰ 25 ডিগ্ৰী চেলচিয়াছত উষ্ণতাত বেছি হ'লে ইয়াত আক্ৰমণ কৰিব নোৱাৰে। যিহেতু ইয়াৰ আকাৰ অতিকৈ ডাঙৰ, সেইকাৰণে এই ভাইৰাছবিধ বতাহত বেছিকৈ বিয়পি নোৱাৰে। আৰু কৰোনা ভাইৰাছ হৈছে এনে এবিধ ভাইৰাছ যিটোৱে নেকি আমাৰ শৰীৰত হাওঁফাওঁ শ্বাসনলীত বেছিকৈ আক্ৰমণ কৰে। সেইবাবে কৰোনা ভাইৰাছত মৃত্যু হোৱা বেছিভাগ মানুহেই হৈছে বয়োজ্যেষ্ঠ। বন্ধুসকল, এতিয়া কথা পাতিম কৰোনা ভাইৰাছ মানুহৰ শৰীৰত কেনেকৈ বিয়পে। কৰোনা ভাইৰাছ মানুহৰ শৰীৰত বিভিন্ন কাৰকৰ দ্বাৰা বিয়পিব পাৰে। এজন সুস্থ মানুহ অসুস্থ মানুহৰ সংস্পৰ্শলৈ আহিলে তেতিয়া এই বেমাৰটো হোৱাৰ অধিক সম্ভাৱনা থাকে। কৰোনা ভাইৰাছ আক্ৰান্ত ব্যক্তি এজনে যদি কাহিলে বা হাঁচি মাৰিলে বা থু মাৰিলে, তেন্তে আৰু এজন মানুহৰ যদি ইয়াৰ ওচৰত যায় তেতিয়াহ'লে এই ভাইৰাছটো বিয়পাৰ অধিক সম্ভাৱনা থাকে। মানে 99% ইয়াৰ বিয়পাৰ সম্ভাৱনাটো আছে। এই ভাইৰাছৰ ইনকিউবেশ্যন পিৰিয়ড হৈছে 14 দিন। এই 14 দিনতেই বংশ বৃদ্ধি কৰি পেলায়। কিন্তু লক্ষণীয় কথাটো হ'ল যে এই 14 দিনৰ ভিতৰতেই এজন সুস্থ মানুহক ইনকিউবেশ্যন ইমিউনিটি ছিষ্টেম যিটো আছে সেই ছিষ্টেমটো বেয়া কৰি দিয়ে, যাৰ বাবে মানুহ দুৰ্বল হৈ পৰে, আৰু এই ভাইৰাছটোৱে কিডনী, পাকস্থলী, হাওঁফাওঁ আদিত প্ৰভাৱ পেলায় আৰু ই মৃত্যুৰ কাৰক হৈ পৰে। কৰোনা ব্যক্তি এজনৰ লক্ষণসমূহ আমি কেনেকৈ চিনাক্ত কৰিম। যেতিয়া কৰোনা আক্ৰান্ত ব্যক্তিজনে যেতিয়া শ্বাস প্ৰশ্বাস ল'ব তেতিয়া তেওঁৰ বহুত কষ্ট হ'ব, আৰু তেওঁৰ কাহ হ'ব, আৰু জ্বৰ হ'ব, শুকান কাহ হ'ব আৰু জ্বৰ হ'ব। আৰু এই জ্বৰটোত যিটো চৰ্দি থাকিব সেই চৰ্দিটোত নাকেৰে পানী নোলায়। কৰোনা ভাইৰাছৰ পৰা আমি কেনেকৈ সাৱধানতা অৱলম্বন কৰিম। আমাৰ দুখন হাত সঘনাই চাবোনেৰে বা চেনিটাইজাৰেৰে পৰিষ্কাৰ কৰি ৰাখিব লাগিব। আমাৰ অপৰিষ্কাৰ হাতখন যাতে শৰীৰৰ কোনো অংশত নলগাওঁ, আৰু সকলো সময়তে মাস্ক ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব। আৰু এই ভাইৰাছৰ আক্ৰান্ত লোকৰ পৰা সকলো সময়তে দূৰত থাকিবলৈ চেষ্টা কৰিব, আৰু নিজকে সদায় পৰিষ্কাৰ কৰি ৰাখিবলৈ চেষ্টা কৰিব। আৰু হাঁচি মাৰোঁতে আপোনালোকে ৰুমাল ব্যৱহাৰ কৰিব লাগিব। তো আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰক, লাইক কৰক আৰু শ্বেয়াৰ কৰি দিয়ক।